মাজনিশা তেতিয়া প্ৰায় 2 বাজিছিল। কোলাত নিজ কন্যাৰ ছিন্নমুণ্ড, কাষতে পৰি আছিল পত্নীৰ মৃতদেহ। বৰ্বৰতাৰ সীমা চেৰাই যোৱা এটা হত্যাকাণ্ড। মাজনিশা এই ঘৰটোৰ পৰা ভাহি আহিছিল মৰণকাতৰ আৰ্তনাদ। সেই আৰ্তনাদ শুনি প্ৰতিবেশীসকল ওলাই আহিছিল, কিন্তু তেতিয়া ঘটনাৰ কোনো উমঘাম পোৱা নাছিল। কিন্তু পুৱা পোহৰলৈ আহিল সেই শিহৰণকাৰী ঘটনা। পত্নী আৰু কণমানি কন্যাক নৃশংসভাৱে হত্যা কৰি কন্যাৰ ছিন্নমুণ্ড কোলাত লৈ বহি থাকিল কল্যাণ। ঘটনাটো টিয়কৰ বলমা মৰাণ গাঁৱত সংঘটিত হৈছে। 6 বছৰীয়া কন্যা আৰু পত্নীক নৃশংসভাৱে হত্যা কৰিলে কল্যাণ কোঁৱৰ নামৰ লোকজনে। হত্যাৰ পাছত কন্যাৰ ছিন্নমুণ্ড লৈ ৰক্তাক্ত মজিয়াত বহি থাকিল ঘাতক পিতৃ। ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে মাজনিশা প্ৰায় 2 বজাত কল্যাণ কোঁৱৰৰ ঘৰৰ পৰা ভাহি আহিছিল পত্নী চুনচুনী কোঁৱৰৰ মৰণকাতৰ চিঞৰ। সেই চিঞৰ শুনি প্ৰতিবেশীসকল ওলাই আহিছিল যদিও একো হোৱা নাই বুলি উভতাই পঠিয়াইছিল কল্যাণে। কোনোৱে উমঘামেই নাপালে যে ঘৰৰ ভিতৰত কল্যাণে সংঘটিত কৰিছে এক নৃশংস ঘটনা। বুধবাৰে পুৱা বহু দেৰিলৈকে কল্যাণ কোঁৱৰৰ ঘৰৰ দুৱাৰ খিৰিকী নোখোলাত সন্দেহ উপজে স্থানীয় লোকৰ। খিৰিকীৰ ওপৰেৰে জুমি চোৱাত তেজেৰে তুমৰলি অৱস্থাত প্ৰত্যক্ষ কৰে মাতৃকন্যাক। লগে লগে গাঁও প্ৰধানৰ উপস্থিতিত স্থানীয় লোকে দুৱাৰ ভাঙি এটা কোঠাত প্ৰত্যক্ষ কৰে মাতৃ চুনচুনী কোঁৱৰ আৰু 6 বছৰীয়া সোণাক্ষী কোঁৱৰৰ ছিন্ন ভিন্ন মৃতদেহ। আন এটা কোঠাত কন্যাৰ মুণ্ড কোচত লৈ বহি থকা অৱস্থাত উদ্ধাৰ কৰে কল্যাণ কোঁৱৰক। প্ৰথমে ৰাইজে এয়া দুৰ্বৃত্তৰ কাণ্ড বুলি সন্দেহ কৰিছিল। পিছে প্ৰাথমিক তদন্ততে আৰক্ষী নিশ্চিত হয় যে এই জঘন্য কাণ্ডৰ ঘাতক আন কোনো নহয়, খুদ ঘাতক হৈছে স্বামী আৰু পিতৃ কল্যাণ কোঁৱৰ। স্থানীয় লোকে জনোৱা অনুসৰি কল্যাণ কোঁৱৰৰ পেটত আছিল আঘাতৰ চিন। কিন্তু কিয় পত্নী আৰু কন্যাক নৃশংসভাৱে হত্যা কৰিলে কল্যাণ কোঁৱৰে? দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰি নিজকে আঘাতপ্ৰাপ্ত কৰি ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা চলাইছিল নেকি কল্যাণ কোঁৱৰে? নে পত্নী আৰু কন্যাক হত্যা কৰি নিজকে নিঃশেষ কৰাৰ চেষ্টা চলাইছিল? এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। ইতিমধ্যে ঘটনাস্থলীত ফৰেন্সিকৰ লোক উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। লগতে আহত কল্যাণ কোঁৱৰক চিকিৎসালয়ত ভৰ্তি কৰি তদন্ত অব্যাহত ৰাখিছে টিয়ক আৰক্ষীয়ে। এই ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ টিয়ক অঞ্চল। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপোৰ্ট, খাটাং সংবাদ।